ডিয়াৰ ষ্টুডেণ্ট, আজি আমি এইখন ভিডিঅ'ত সমাধান কৰিম অনুশীলনী 5.2 ৰ পৰা প্ৰশ্ন নম্বৰ 4 ৰ পৰা 8 লৈকে। অৰ্থাৎ ইয়াত 5টা প্ৰশ্ন আছে, এইকেইটা সমাধান কৰা হ'ব। ইয়াৰ আগৰ ভিডিঅ'ত আমি সমাধান কৰিছোঁ 1 ৰ পৰা 3 লৈকে। যিসকলে চোৱা নাই প্লেলিষ্টত গৈ চাব পাৰিবা। চোৱা 4 নম্বৰ প্ৰশ্নত কি কৈছে, 3, 8, 13, 18 সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 78 হ'ব। এটা সমান্তৰ প্ৰগতি দিয়া আছে, আমি ক'ব লাগে এটা পদ কোনটো পদ যে কি হ'ব, সেই পদটো 78 হ'ব। অৰ্থাৎ কিমানতম পদটো 78 হয় সেইটো আমি ক'ব লাগে, অৰ্থাৎ উলিয়াম আমি। ইয়াৰ প্ৰথম পদটো হ'ব নিশ্চয় এৰ মান হ'ব, আৰু এ হৈছে ইয়াতে 3 আছে, আৰু সাধাৰণ অন্তৰ অৰ্থাৎ ডি, আমি যিকোনো দুটা পদৰ মাজৰ পাৰ্থক্য যিটো সেইটোৱে হ'ব সাধাৰণ অন্তৰ। অৰ্থাৎ আমি যদি ইয়াৰ পৰা চাওঁ, যদি দ্বিতীয় পদৰ পৰা যদি আমি প্ৰথম পদটো বিয়োগ কৰি দিওঁ, এইটো হ'ব সাধাৰণ অন্তৰ। তো ইয়াতে ইনফৰমেশ্যন এইখিনি দিয়া আছে, আমি উলিয়াম যে কোনটো পদ হয়, অৰ্থাৎ এনৰ মান কিমানতম পদ কি হ'ব, অৰ্থাৎ 78 হয়। ইয়াৰ পৰা আমি প্ৰথমে লিখি ল'ম কি কি আছে, দিয়া আছে কি কি, আমি এইখিনি ল'ম। ইয়াত এৰ মান নিশ্চয় আমি পাইছোঁ, ইয়াতে 3 আছে, গতিকে এইটো হ'ব এৰ মান। আৰু ডি আমি বাহিৰ কৰিব লাগিব। আমি কি কৰিম, দ্বিতীয় পদ 8 আছে, 8ৰ পৰা আমি মাইনাছ কৰি দিম প্ৰথম পদটো। মাইনাছ কৰিলে নিশ্চয় 8 - 3 5। আৰু ইয়াতে এন যিহেতু আমি নাজানো, এনটো কি উলিয়াব লাগে। তো কিন্তু এনৰ মান ইয়াতে দিয়া আছে 78, গতিকে 78 লিখিম। এতিয়া এনৰ এটা ফৰ্মুলা আছিল, তোমালোকে আগত শিকিছা। এন ইকুৱেল টু কি হয়, এ প্লাছ n-1 ইনটু ডি হয়। এইটো হৈছে এনৰ ফৰ্মুলা। যিকোনো পদ আমি বাহিৰ কৰিবলৈ আমি এইটো ফৰ্মুলা আমি ব্যৱহাৰ কৰিম। এতিয়া 78, আমি এনৰ ঠাইত আমি এই ফৰ্মুলা এইখিনি আমি লিখি দিম, অৰ্থাৎ এ প্লাছ n-1 ইনটু ডি ইকুৱেল টু আছে 78। আমি যিখিনি মান পাইছোঁ 3 পাইছোঁ, অৰ্থাৎ এৰ মান আমি পাইছোঁ 3, আৰু এইখিনিৰ মান পোৱা নাই, কিন্তু ডিৰ মান পাইছোঁ। ডিৰ মান হৈছে 5, গতিকে 5 ইনটু হিচাপে আৰু 78, অৰ্থাৎ 3টো আমি সোঁফালে লৈ গ'লে নিশ্চয় কি হ'ব, মাইনাছ হ'ব। আৰু এইখিনি আমি পূৰণ কৰি দিম 5 ইনটু n, অৰ্থাৎ 5n, আৰু মাইনাছ, ইয়াতে মাইনাছ আছে, 5 ইনটু 1 মানে 5, আৰু 3টো সোঁফালে লৈ গ'লে 78 মাইনাছ হ'ব, যিহেতু এইটো প্লাছ হয় গতিকে মাইনাছ হ'ব। আকৌ ইয়াতে 5n থাকিব, আৰু 5টো মাইনাছ আছে, গতিকে আমি সোঁফালে লৈ যাম, এইটো প্লাছ হৈ যাব। আৰু ইয়াৰ পৰা 78ৰ পৰা আমি 3টো বিয়োগ কৰি দিম, বিয়োগ কৰি দিলে নিশ্চয় 75 পাম। আকৌ এইটো হৈছে মাইনাছ, গতিকে এইটো গৈ প্লাছ হৈ যাব 5। ইয়াৰ পৰা আমি এইখিনি চোৱা, এইখিনি আছে পূৰণ হিচাপে, তো এইখিনি আমি অলপ পিছত লিখিম। এইখিনি প্ৰথমে প্লাছ কৰিলে 80 হ'ব। এতিয়া যিহেতু আমি এনৰ মানটো উলিয়াব লাগে, পদৰ সংখ্যা কিমানতম পদ সেইটো বাহিৰ কৰিব লাগে, সেইকাৰণে আমি কি কৰিম, এনটো আমি বাওঁফালে ৰাখিম, আৰু যিহেতু এইখিনি পূৰণ হিচাপে আছে আমি সোঁফালে লৈ যাম, অৰ্থাৎ 80 ডিভাইড হ'ব 5। এইখিনি যদি আমি 80ক যদি 5 দি যদি ডিভাইড কৰোঁ, তো নিশ্চয় কিমান হ'ব, 16 হ'ব। অৰ্থাৎ এনৰ মান হৈছে 16, অৰ্থাৎ কিমানতম পদ হ'ব 78, এইটো আমি পাই গৈছোঁ। গতিকে তলত লিখি দিবা, গতিকে 16তম পদটো হ'ব কিমান, 78। এতিয়া 5 নম্বৰ প্ৰশ্নত কৈছে তলৰ প্ৰতিটো সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰা। ইয়াতে দুটা আছে অংক। ইয়াৰ পৰা কি কৰিব লাগে, আমি পদৰ সংখ্যা কেইটা পদ আছে, এইটো সমান্তৰ প্ৰগতিৰ কেইটা পদ আছে, পদ কেইটা আমি বাহিৰ কৰিব লাগে, মানে ক'ব লাগে যে কিমানটা পদ আছে, পদৰ সংখ্যা, অৰ্থাৎ এনৰ মান বাহিৰ কৰিব লাগে।
ইয়াতে এই সমান্তর প্রগতিত ইনফরমেশন দিয়া আছে কি যে প্রথম পদ অর্থাৎ এ এর মান দিয়া আছে আৰু ডি এর মান আমি বাহিৰ কৰিব পাৰিম আৰু এইটো শেষৰ পদটো আছে শেষৰ পদ ইয়াতে আছে 205 আৰু প্ৰথম পদ আছে ডি আছে আমি নিৰ্ণয় কৰিব লাগে যে পদৰ সংখ্যা কিমানটা পদ প্ৰথমে আমি লিখি লম ইয়াত কি আছে ইয়াত নিশ্চয় এ এর মান হৈছে এর মান 7 হয় আৰু ডিৰ মান আমি দ্বিতীয় পদৰ পৰা যদি আমি প্ৰথমটো মাইনাছ কৰি দিওঁ অৰ্থাৎ 13 - 7 কৰি দিলে অৰ্থাৎ 6 পাম আৰু এ এনৰ মান দিয়া আছে এ এন কিন্তু এন কি হয় এইটো নাজানো এ এন হৈছে কিমান 205 তেনেহ'লে আমি এ এনৰ ঠাইত আমি নিশ্চয় জানো এটা ফৰ্মুলা আমি আগতে শিকিছোঁ ফৰ্মুলাটো হৈছে কি এ এন অলপ আগতে কৰা হ'ল যে এ প্লাছ এন মাইনাছ 1 ইনটু ডি এইটো আমি ফৰ্মুলা লিখি দিম অৰ্থাৎ এ প্লাছ এন মাইনাছ 1 ইনটু ডি ইকুৱেল টু ইয়াতে আছে 205 ইয়াৰ পৰা আমি মানবিলাক কি মান পাইছোঁ সেইখিনি আমি লিখি দিম এৰ মান হৈছে 7 আৰু প্লাছ এন 9 কিন্তু ডিৰ মান পাইছোঁ 6 এতিয়া এইখিনি সৰল কৰিলে 7টো আমি সোঁফালে লৈ যাম মাইনাছ হৈ যাব আৰু এইখিনি আমি পূৰণ কৰি দিম 6 ইনটু এন মানে 6n আৰু 6 ইনটু 1 ইয়াতে মাইনাছ আছে মাইনাছ 6 আৰু সোঁফালে লৈ গ'লে এইটো সোঁফালে লৈ গ'লে কি হ'ব 205 মাইনাছ 7 যেহেতু এইটো প্লাছ আছে সোঁফালে লৈ গ'লে মাইনাছ হ'ব আৰু ইয়াৰ পৰা যদি আমি 6nটো ৰাখোঁ মাইনাছ 6টো সোঁফালে গ'লে প্লাছ হৈ যাব এইফালে হ'ব 205 মাইনাছ 7 এইটো মাইনাছ আছিল গৈ প্লাছ হ'ব 6 এইখিনিৰ পৰা আমি 6n এইখিনি আমি সৰল কৰিম 204 এইখিনি যেহেতু 6 আৰু n পূৰণ হিচাপে আছে এইটো আমি সোঁফালে লৈ যাম অৰ্থাৎ এনৰ মানটো বাহিৰ কৰিম 6টো সোঁফালে লৈ যাম অৰ্থাৎ 204 আৰু 6 দি ডিভাইড এইখিনি ক্যালকুলেশন কৰিলে 3 6 গুণ এটো 20 আছে 20 যদি 6 দি ডিভাইড কৰা হয় 3 6 গুণ 18 তিনিবাৰ যাব আৰু তিনিবাৰ গ'ল আৰু ইয়াতে থাকিল 2 24 6 4 গুণ অৰ্থাৎ 34 অৰ্থাৎ এনৰ মান হৈছে 34 আমি উলিয়াব লাগে কি যে তলৰ প্ৰতিটো সমান্তর প্ৰগতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰা গতিকে এইটো সমান্তর প্ৰগতি লিখি দিবা গতিকে যে এপিটোত মুঠ 34টা 34টা কি হ'ব পদ আছে ডিয়ার স্টুডেন্ট 2 নম্বৰ যেটো অঙ্ক আছে ইয়াৰ প্ৰথম পদটো হৈছে a ইকুৱেল টু হৈছে কিমান 18 হয় আৰু যেটো d বাহিৰ কৰিব লাগে যেহেতু d নাই ডাইৰেক্টলি দিয়া নাই আমি বাহিৰ কৰিব পাৰিম তো ইয়াত আমি যিকোনো দুটা পদৰ পৰা বাহিৰ কৰিব পাৰিম অৰ্থাৎ দ্বিতীয় পদৰ পৰা যদি প্ৰথম পদটো বিয়োগ কৰো দ্বিতীয় পদটো আছে 15 হাফ মাইনাছ 18 তো ইয়াৰ পৰা লক্ষ্য কৰা এইখিনি সমাধান কৰিলে 2 15 গুণ 30 আৰু 1 যোগ কৰিলে 31 ডিভাইড 2 হ'ব আৰু মাইনাছ 18 আছে আৰু ইয়াৰ পৰা লসাগু লম 2 ক্ৰছ পূৰণ কৰি দিলে 31 মাইনাছ 218 পূৰণ কৰিলে 36 যেহেতু এইটো ডাঙৰ সংখ্যা হয় তো ডাঙৰ সংখ্যাৰ হোৱাৰ বাবে এইটো কি হ'ব মাইনাছ এটা আহি যাব এইটোৰ আগত যেহেতু মাইনাছ আছে আৰু মাইনাছ কৰিলে 5 মাইনাছ 5 ডিভাইড 2 এইটো হৈছে d এর মান এতিয়া কিন্তু অন্তিম পদ যেটো এইটো আছে অর্থাৎ 47 মাইনাছ 47 আছে এইটো হল a n এর মান হয় গতিকে a n এর মান হৈছে কিমান 47 কিন্তু মাইনাছ 47 a n এর ফর্মুলা আমি জানো কি ফর্মুলাটো হৈছে a প্লাস n minus 1 into d equal to minus 47 ইয়াতে এর মান আমি পাইছো 18 আৰু n minus 1 into d এর মান কিমান হৈছে minus 5 by 2 equal to minus 47 ক্যালকুলেশন কৰিম
18টো ইয়াতে প্লাছ আছে সোঁফালে লৈ যাম সোঁফালে লৈ গ'লে কি হ'ব n-1 ইনটু -5 ডিভাইড 2 -47 ইয়াতে প্লাছ আছিল যেহেতু সোঁফালে লৈ গ'লে কি হয় সাইড চেঞ্জ কৰিলে কি হয় আর চিহ্ন পরিবর্তন হ'ব নেগেটিভ থাকলে পজিটিভ হ'ব পজিটিভ থাকলে নেগেটিভ হ'ব গতিকে ইয়াতে কি আছে পজিটিভ আছে গতিকে নেগেটিভ হ'ব 18 আৰু এইখিনি যোগ বিয়োগ কৰিম 47 18 65 হ'ব আৰু ইয়াতে এইখিনি পূৰণ হিচাপে আছে আমি -1 এইখিনি ৰাখিম এইখিনি সোঁফালে লৈ যাম অৰ্থাৎ -5/2 সোঁফালে লৈ যাম সোঁফালে লৈ গ'লে কি হ'ব পূৰণ হিচাপে আছিল ডিভাইড হৈ যাব আৰু ইয়াতে এইখিনি যেহেতু 47 লগত মাইনাছ হয় গতিকে চিহ্নটো মাইনাছ হ'ব কিন্তু যোগ কৰিব লাগিব অৰ্থাৎ -65 হ'ব আৰু ডিভাইড কৰি দিলে কি হ'ব -5/2 পাবা এতিয়া মাইনাছ মাইনাছ কেনচেল যাব থাকিব এইখিনি আমি হৰণ কৰি দিম হৰণ কৰিলে কি হ'ব n-1 এইখিনি উল্টাই দিবা উল্টাই দিলে কি পাবা এনেকৈ 2 আৰু তলত আহি যাব 5 এতিয়া 5ৰ লগত 65 কিমান হ'ব এটো উল্টাই দিবা উল্টাই দিলে লিখিলে হ'ল এইখিনি তো আহি গ'ল 5 দি যদি 65 ডিভাইড কৰিলে কি হ'ব 13 পাবা আকৌ 13 এইখিনি আকৌ লিখি দিম লিখি দিলে কি হ'ব 13 ইনটু 2 মানে 26 পাবা 26 আৰু ইফালে n ইকুৱেল টু কি হ'ব n ইকুৱেল টু যেহেতু ইয়াতে চোৱা যে এইটো মাইনাছ হয় 1 টো আমি সোঁফালে লৈ গ'লে কি হ'ব সোঁফালে লৈ গ'লে 26 এইটো প্লাছ হৈ যাব 1 অৰ্থাৎ n ইকুৱেল টু কি পাবা 27 গতিকে nৰ মান পাইছোঁ 27 অৰ্থাৎ প্ৰশ্নত কৈছিল যে আমাদের প্রকৃতিটোৰ পদৰ সংখ্যা নিৰ্ণয় কৰা ইয়াতে 27টা পদ আছে গতিকে উক্ত এপিটোত 27টা পদ আছে ডিয়াৰ ষ্টুডেণ্ট 6 নম্বৰ যেটো প্ৰশ্ন আছে এইটোত কি হয় এইটো এটা সমান্তৰ প্ৰকৃতি দি আছে এই সমান্তৰ প্ৰকৃতিটোৰ -150 150 সংখ্যাটো -150 সংখ্যাটো কোনো এটা পদ হ'ব পাৰেনে পৰীক্ষা কৰা এতিয়া কথা হ'ল যে পদ হ'ব পাৰেনে নোৱাৰে এইটো কেনেকৈ পৰীক্ষা কৰিবা অৰ্থাৎ nৰ মান যেহেতু এইটো আমি প্ৰথমে ধৰি লম যে nতম পদটো হৈছে কি এইটো অৰ্থাৎ -150 হয় তেনেহলে এই nৰ মান এইখিনি ধৰিব পাৰিবি যদি এই nৰ মান আমি ধৰিব পাৰো তেতিয়া আমি এই nৰ ঠাইত আকৌ লিখিব পাৰিম a + n-1 * d আৰু ইয়াৰ পৰা a আৰু d ৰ মান আমি ইয়াতে অলৰেডি পাইছো যেহেতু এৰ মান হৈছে প্ৰথম পদটো হৈছে 11 আৰু d ৰ মান আমি যিকোনো দুটাৰ মাজত ডিফাৰেন্সটো বাহিৰ কৰিলে হৈ যাব d ৰ মান এই দুটা যদি আমি পাইছো যিকোনো পদ আমি বাহিৰ কৰিব পাৰিম ইয়াত এর মান কিমান আছে এইখানি লিখি লবা এর মান আছে যেহেতু দেখা পাই আছো 11 হয় এর মান হৈছে 11 আৰু d ৰ মান আমি বাহিৰ কৰি লম অৰ্থাৎ 8 - 11 কৰিম 8 - 11 কৰিলে যেহেতু 11ৰ আগত মাইনাস গতিকে -3 আৰু এটা কথা হ'ল an এইখিনি আছে ধৰি লৈছো -150 হয় এতিয়া মানখিনি বহাই দিম মানখিনি বহাই দিলে a + n-1 * d ইয়াতে বহাব লাগিব অৰ্থাৎ -150 এর মান হৈছে 11 প্লাস n-1 নাই মান নাই আৰু d ৰ মান পাইছো -3 গতিকে -3 ব্ৰেকেটত লিখিবা -150 ইয়াতে চোৱা 11 টো আমি সোঁফালে লৈ যাম ইয়াতে লিখি আছো -1 আৰু -3 ইনটু এইখিনি আমি মাইনাস কৰিম 150 যেহেতু প্লাস আছিল গতিকে -11 এইখিনি n-1 এইটো পূৰণ হিচাপে আছে সোঁফালে লৈ গ'লে ডিভাইড হ'ব আকৌ এইখিনি যোগ কৰিম যোগ কৰিলে কি হ'ব 150 11 161 গতিকে -161 আকৌ এইখিনি আছে মাইনাস গতিকে ডিভাইড কৰিম ডিভাইড কৰিলে -3 চোৱা মাইনাস মাইনাস কেনসেল এইখিনি থাকি গ'ল এতিয়া কথা হ'ল ইয়াৰ পৰা চোৱা -1 এইটো কি আছে মাইনাস আছে সোঁফালে লৈ গ'লে প্লাস হৈ যাব আমি যেহেতু n ৰ মানটো বাহিৰ কৰিব লাগে গতিকে আমি কি কৰিম
-1টো সোঁফালে লৈ যাম অৰ্থাৎ 16/3 এইটো প্লাছ হৈ যাব 1। এতিয়া কাহিনী হৈছে এইখিনি সৰল কৰিব লাগে। যদি এইখিনি সৰল কৰোঁ যি মান পাম সেইটো হ'ব এনৰ মান। চাওঁ কি আহে। কি আহে মানে আহিব এটা মান আহিব। মানটো কি হয় আমি লসাগু ল'ম 3 পাম 161 প্লাছ 3 হ'ব। এইখিনি এনৰ মান হ'ল কিমান 164/3 3 দি যেহেতু ডিভাইড কৰা নাযায় চোৱা কি আহি ফ্ৰেকশ্যনত আহি গ'ল। এতিয়া 3 5 গুণ 15 ইয়াতে থাকিল কিমান 1 থাকিল 14 হ'ল। 14তো আকৌ 3 দি ডিভাইড কৰিলে 3 4 গুণ 12 3 4 গুণ 12 ইয়াতে চোৱা কিমান থাকি গ'ল 2 থাকি গ'ল। 2তো বাদ কৰিব নোৱাৰোঁ এটা শূন্য এটা দশমিক দিম এটা শূন্য ল'ম অৰ্থাৎ এনেকৈ আমি ভাগ কৰি আছোঁ কেনেকৈ 164 ডিভাইড কি কৰিম 3 ইয়াতে চোৱা 20 থাকিল 20ক আকৌ কৰিব নোৱাৰিম 6 আহিব এনেকৈ দশমিক আহিল মানে কি এইটো ফ্ৰেকশ্যন হয়। যেহেতু এনৰ মান বা পদৰ সংখ্যা কেতিয়াও ভগ্নাংশ হ'ব নোৱাৰে অৰ্থাৎ পূৰ্ণ সংখ্যা হ'ব পাৰে। পূৰ্ণ সংখ্যা হ'লেহে হ'ব যে গতিকে -150 সংখ্যাটো উক্ত এপিটৰ পদ হ'ব নোৱাৰে। ডিয়াৰ ষ্টুডেণ্ট 7 নম্বৰ প্ৰশ্ন যিটো আছে এইটো হৈছে এটা সমান্তৰ প্ৰগতিৰ 11তম পদটো 38 আৰু 16তম পদটো 73 হ'লে তাৰ 31তম পদটো নিৰ্ণয় কৰা। তাৰমানে প্ৰথম কি কৰিবা এই এটা সমান্তৰ প্ৰগতিৰ 11তম পদটো দিয়া আছে 11তম পদটো আছে কিমান 38 আৰু 16তম যিটো পদ আছে সেইটো হৈছে 73 কিন্তু আমি উলিয়াব লাগে 31তম যিটো পদ আছে 31তম যিটো পদ আছে সেইটোহে উলিয়াব লাগে। তো এনেকুৱা থাকিলে তোমালোকৰ মূল লক্ষ্য থাকিব যে তুমি ডি অৰ্থাৎ সাধাৰণ অন্তৰ আৰু প্ৰথম পদটো অৰ্থাৎ এৰ মান কেনেকৈ বাহিৰ কৰিব পাৰা সেইটোহে লক্ষ্য থাকিব। তো ইয়াৰ পৰা তোমালোকে লক্ষ্য কৰা ইনফৰমেশ্যন ইয়াতেই দিয়া আছে। ইয়াতে দিয়া আছে মানে কি 11তম পদটো দিয়া আছে তেনেহ'লে এ 11ৰ মান দিয়া আছে কিমান 38 আৰু16তম পদটো হৈছে 73। তো ইয়াৰ পৰা আমি দুটা সমীকৰণ বনাই ল'ম আৰু মাইনাছ প্লাছ কৰি দিম এটাৰ পৰা আনটো বিয়োগ কৰি দিম আমি 31তম পদটো পাই যাম। তো ইয়াতে প্ৰথমে কি কৰিবা দিয়াখিনি লিখি ল'বা ইয়াত ডাইৰেক্ট লিখি দিম। ইয়াত প্ৰথম আছে 11তম পদটো আছে কিমান এই 11তম পদটো হৈছে 38 আছে। এতিয়া এটা বস্তু লক্ষ্য কৰা তোমালোকে এইখিনি ঠাইত এই 11ৰ ঠাইত আমি কি লিখিব পাৰিম a+10 দি লিখিব পাৰিম নিশ্চয়। কেনেকৈ পাৰিম এইটো ক'ৰ পৰা আহিল 1 মাইনাছ কম তোমালোকে নিশ্চয় জানা আগতো কৰা হৈছে অলৰেডি। তো ইয়াতে এইটো আমি নাম্বাৰ দি দিম 1 নাম্বাৰ আৰু এটা আছে কি এইটো কিমান আছিল 16তম পদ আছিল 16ৰ মান আছে 73। সেম একইভাৱে আমি কি কৰিব পাৰিম a প্লাছ ইয়াৰ ঠাইত আমি 1 কমাই দিম অৰ্থাৎ 16 আছে অৰ্থাৎ 15 দি লিখিম আৰু 73 আছে এইটো 2 নম্বৰ দি দিম। এতিয়া ইয়াৰ পৰা আমি 2 মাইনাছ 1 কৰি দিম 2 মাইনাছ 1 অৰ্থাৎ 2 নম্বৰ সমীকৰণ এইটো হয় এইটোৰ পৰা আমি বিয়োগ কৰিম এইটো অৰ্থাৎ বাওঁফালৰখিনিৰ পৰা বাওঁফালৰখিনি বিয়োগ কৰিম আৰু সোঁফালৰখিনিৰ পৰা অৰ্থাৎ 73ৰ পৰা এইখিনি বিয়োগ কৰি দিম। তো ইয়াৰ পৰা লক্ষ্য কৰা প্ৰথম এইটোৰ পৰা কি আছে a+15d মাইনাছ কৰিবা কোনখিনি এইখিনি মাইনাছ কৰিলে ব্ৰেকেট দি লিখিবা যিটো মাইনাছ কৰি আছে a+10d। এতিয়া সোঁফালে কি আছে সোঁফালে আছে 73 মাইনাছ কি কৰিবা এইখিনি
অর্থাৎ 73 মাইনাস 38 ইয়ার পৰা ব্ৰেকেটটো উঠাই দিম a প্লাছ 15d এই মাইনাছটো গৈ এৰ লগত প্লাছ আছিল এইটো কি হ'ব মাইনাছ হৈ যাব মাইনাছ a এইটো মাইনাছ এইটো প্লাছক মাইনাছ বনাব মাইনাছ 10d আৰু 73 ৰ পৰা 38 বিয়োগ কৰিলে কিমান হয় অৰ্থাৎ 13 ৰ পৰা 8 গ'লে 5 হ'ব 5 হ'ল 13 ৰ পৰা 8 গ'লে 5 এতিয়া ইয়াতে থাকিল 6 ৰ পৰা 3 গ'লে 3 হ'ব 35 এতিয়া লক্ষ্য কৰা ইয়াতে এৰ লগত এইটো কেনসেল মাইনাছ আৰু 10টা ডিৰ পৰা 10টা 15টা অৰ্থাৎ 15টা ডিৰ পৰা যদি 10টা ডি বিয়োগ কৰা হয় কি পাবা অৰ্থাৎ 5d ইকুয়াল টু ইয়াতে আছে 35 আৰু যেহেতু আমি ডিৰ মান বাহিৰ কৰিব পাৰিম অৰ্থাৎ 5d যদি ইফালে লৈ গ'লে ডিভাইড হৈ যাব পূৰণ হৈ যাব আছিল যেহেতু পূৰণ আছিল আৰু ডিভাইড কৰিলে 7 5d ডিভাইড কৰিলে 7 অৰ্থাৎ ডিৰ মান কিমান হয় ডিৰ মান হৈছে 7 যেহেতু আমি ডিৰ মান পাইছো এই দুটা সমীকৰণৰ ভিতৰত যিকোনো এটাত আমি যদি ডিৰ মানটো বহাই দিওঁ আমি বাকিখিনি মান পাই যাম আমি এক নম্বৰত বহাই দিম 1 নং সমীকৰণত আমি কি কৰিছো ডিৰ মানখিনি বহাই দিলো ডিৰ মান হৈছে 7 এই 7 টো আমি ডিৰ মানটো আমি 1 নং সমীকৰণত বহাই দিছো a প্লাস এইখিনি পাইছো তাৰ পিছত পূৰণ কৰিলো 10 * 7 70 এতিয়া এইখিনি আমি হোফালে লৈ যাম 70 বিয়োগ কৰিলে পাই যাম a = নিশ্চয় 32 পাবা এর মান হৈছে 32 কিন্তু 70 ৰ আগত কি আছে মাইনাস আছে গতিকে যেহেতু এটো ডাঙৰ সংখ্যা হয় গতিকে এটো মাইনাস হ'ব এর মান হৈছে -32 যেহেতু এর মান পাইছো আমি -32 ডিৰ মান পাইছো 7 এতিয়া আমি যিকোনো পদ আমি বাহিৰ কৰিব পাৰিম এতিয়া আমাক প্ৰশ্ন কৈছিল 31তম পদটো গতিকে 31তম পদটো কি হ'ব গতিকে লিখিবা গতিকে 31তম পদটো হল মানে a31 তম পদ তার মানে a প্লাস 30 d লিখিব পাৰি d তার মানে a31 পদটো হ'ব এর মান আমি পাইছো কিমান -32 আৰু প্লাস 30 * d ডিৰ মান হৈছে কিমান 7 আৰু -32 প্লাস 3 7 গুণ 21 আৰু 0 গতিকে এইখিনিৰ পৰা আমি বিয়োগ কৰিলে 8 ইয়াতে থাকিল আৰু 30 178 গতিকে 31তম পদটো হৈছে 178 ডিয়াৰ ষ্টুডেণ্ট 8 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াত কি কৈছে এটা সমান্তৰ বৰ্গটিত 50টা পদ আছে যাৰ তৃতীয় পদটো 12 আৰু হেক পদটো 106 হয় গতিকে 29তম পদটো নিৰ্ণয় কৰা ইয়াতে ইনফৰমেশনখিনি হৈছে কি তৃতীয়তম পদটো দি আছে এটো a3 ৰ মানটো দি আছে 12 আৰু হেক পদটো ইয়াতে মুঠ পদ আছে 50টা গতিকে লক্ষ্য কৰা ভালদৰে যে 50তম পদটো অৰ্থাৎ a50 ৰ মানটো দি আছে কিমান হেক পদটো হয় 106 হয় গতিকে দুটা আছে সেম একই হয় জাস্ট ইয়াত ল্যাঙ্গুয়েজৰ অলপ তাৰতম্য আছে অৰ্থাৎ 7 নম্বৰ আৰু 8 নম্বৰ সেম অংক অৰ্থাৎ 7 নম্বৰ যেনেকুৱাকৈ কৰা হৈছে এইটো তেনেকুৱাকৈ কৰিব লাগিব তো ইয়াত প্ৰথমে কি দি আছে লিখিলে হল ইয়াত a3 ৰ মান দি আছে 12 দি আছে এতিয়া a3 ঠাইত আমি নিশ্চয় লিখিব পাৰিম a প্লাস 2d 1 মাইনাস কৰি দিলে হল অৰ্থাৎ 2d লিখিব পাৰিম equal to 12 এটো নাম্বার দিবা 1 নম্বৰ আৰু কি আছে 50তম পদটো দি আছে গতিকে a50 ৰ মান কিমান হয় 106 কিন্তু
A50 ঠাইত আমি লিখিব পাৰিম A প্লাছ 49D লিখিব পাৰিম নিশ্চয় আৰু ইকুৱেল টু 106 আছে এইটো 2 নম্বৰ দিম ইয়াৰ পৰা আমি যদি A আৰু D ৰ মান বাহিৰ কৰিব পাৰোঁ তাৰ পিছত আৰু কোনে পাৰে যিকোনো পদ আমি বাহিৰ কৰিব পাৰিম তো ইয়াৰ পৰা আমি 1 নম্বৰ 2 নম্বৰৰ পৰা আমি 1 নম্বৰটো বিয়োগ কৰি দিম বিয়োগ কৰিলে কি হ'ব A প্লাছ 49D মাইনাছ এইখিনি A প্লাছ 2D এইখিনি ব্ৰেকেট দি লিখিবা নহ'লে ভুল হৈ যাব আৰু 106 মাইনাছ 12 ব্ৰেকেটখিনি আমি উঠাই দিম A প্লাছ 49D মাইনাছ A হ'ব এইটো মাইনাছ গৈ প্লাছক মাইনাছ বনাইছে আৰু এইটো মাইনাছ হ'ব 2D আৰু 106 পৰা যদি 12 বিয়োগ কৰা হয় অৰ্থাৎ 194 হ'ব ইয়াতে আৰু ইয়াতে চোৱা মাইনাছ A আৰু প্লাছৰ লগত কেনচেল আৰু 49D মাইনাছ 2D অৰ্থাৎ 47D ইকুৱেল টু হ'ব 94 D ইকুৱেল টু কি হ'ব 94 ডিভাইড কিমান 47 ইনটু 47 অৰ্থাৎ 47 দি ডিভাইড কৰিলে কেইবাৰ হয় নিশ্চয় দুবাৰ ভাগ কৰা যায় গতিকে D ৰ মান হ'ব 2 গতিকে D ৰ মান যেহেতু পাইছোঁ 2 হয় এতিয়া আমি A ৰ মানহে বাহিৰ কৰিব লাগে A ৰ মানটো কেনেকৈ বাহিৰ কৰিম D ৰ মানটো আমি যিকোনো এটা সমীকৰণত বহাই দিলে হ'ল আমি 1 নম্বৰত বহাই দিম 1 নম্বৰৰ পৰা অৰ্থাৎ 1 নম্বৰৰ পৰা এনেকৈ দিবা এনেকৈ দিলেও হৈ যাব এটো D ৰ মান হৈছে 2 তাৰ মানে A প্লাছ 2 ইনটু D ৰ ঠাইত আমি ইয়াতে 2 বহাই দিছোঁ যেহেতু D ৰ মান আমি 2 পাইছোঁ এইখিনি ক্যালকুলেশন কৰিলে A ৰ মান পাই যাম অৰ্থাৎ A 2 2 গুণ 4 হ'ব গতিকে 4 আৰু A ইকুৱেল টু কি হ'ব 4 ওফালে লৈ যাম 12 মাইনাছ কি হ'ব 4 হ'ব গতিকে A ৰ মান হ'ব 12 মাইনাছ 4 মানে 8 এতিয়া A ৰ মান পাইছোঁ D ৰ মান পাইছোঁ এতিয়া আমি যিকোনো পদ আমি উলিয়াব পাৰিম যেহেতু আমাক প্ৰশ্নত কৈছে 29 তম পদটো নিৰ্ণয় কৰিব লাগে গতিকে লিখিবা গতিকে A 29 তম পদ 29 অৰ্থাৎ A প্লাছ লিখিব পাৰিম 28D লিখিব পাৰিম A ৰ মান 8 28 ইনটু D D ৰ মান 2 এইখিনি ক্যালকুলেশন কৰিলে যেটো হ'ব সেইটো হৈছে 29 তম পদটো অৰ্থাৎ 8 প্লাছ 2 এর গুণ হলো 56 এইখিনি যোগ কৰিলে 64 গতিকে 29 তম পদটো হৈছে কিমান 64 তলত লিখি দিবা এনেকৈ যে গতিকে 29 তম পদটো হ'ল 64